Hi guys, Assalamualaikum. Welcome back to my channel. এতিয়া ৰাতিপুৱা টাইম, গুড মৰ্নিং। ৰাতিপুৱা ফুলখিনি যে ফুলিছে মই তাকে আপোনালোকক দেখুৱাই আছোঁ। এতিয়া হাজবেণ্ড ওলাই গ'ল, মই অকণ পানী খাই ল'লোঁ। তেওঁ বজাৰত গৈছে। ৰাতিপুৱা উঠি পেলাই মই এগিলাচ কুহুমীয়া গৰম পানী খাওঁ। তাৰপিছতহে মই কাম বন কৰি পেলাই পিছত অকণমান মই লাল চাহ খাওঁ, 2টা বিস্কুট দি পেলাই। এতিয়া পানীখিনি খাই ল'লোঁ। এতিয়া ভাবিলোঁ চাফা কৰি লওঁ। গোটেই ঘৰটো মই কাপোৰ এখন দি পেলাই ধুনীয়াকৈ বস্তুখিনি মই ধুনীয়াকৈ মচি পেলাই চাফা কৰি ল'লোঁ। চাফা কৰি পেলাই সাৰি পিছতহে মই মচিম। এতিয়া মই এইখিনি চাফা কৰি নিওঁ ধুনীয়াকৈ। এইখিনি মই এতিয়া সাৰি ল'লোঁ। গোটেই আটাইকেইটা ৰুম মই ধুনীয়াকৈ এনেকৈ সাৰি পেলাই পিছতহে মই মচিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পালে মোক কমেণ্ট কৰি জনাবচোন। আশা কৰোঁ ভাল পাব। যদি ভাল পায় মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। এয়া আৰু ধুনীয়াকৈ মচি দিছোঁ একদম ৰুমকেইটা চুকে কোণে মচি আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া মই এনেকৈ ৰুমটো মচি ল'লোঁ ধুনীয়াকৈ। মচি পেলাইহে মই পিছত চাহ খাম। গৈ পেলাই লাল চাহ ল'ম আৰু মেৰি বিস্কুট 2টামান ল'ম, লৈ পেলাই খাম। ছোৱালীয়ে ৰাতিপুৱা খালে, গাখীৰ খালে, বিস্কুট খালে। এতিয়া তাই বোলে মেগী অকণমান খায়। এতিয়া তাকে মেগী অকণ বনাবলৈ লৈছোঁ। এতিয়া তাই নিজেই মেগী বনোৱাৰ সময়ত তাই নিজেই পানী দিয়ে আৰু মেগী ঢালে, মছলা ঢালে। আৰু মই মেগী এনেকৈ 5টকীয়া মেগী এটা লৈছোঁ। তাই বেছি খাব নোৱাৰে। গাখীৰ আৰু বিস্কুট খাইছে। মেগীটো মই এনেকৈ ধুনীয়াকৈ অলপ ভাঙি গুড়ি কৰি লওঁ, নহ'লে দীঘল যেতিয়া থাকে তাই খাব নোৱাৰে, বহুত লম্বা যেতিয়া হৈ থাকে, সেইটো কাৰণে। এতিয়া মেগী পেকেটটো মই কাটি দিয়াত তাই মেগীখিনি ঢালি ল'লে আৰু মছলা দিব। তাই নিজৰ আন্দাজ অনুযায়ী মছলা দিব। বেছি মছলা নাখায়, তাই জ্বলা পায়, সেইবাবে এতিয়া মছলাখিনি তাই দিলে। এতিয়া মই গেছত বহাই দিম আৰু তাই আকৌ মেগীটো খাই ভাল পায়, কিন্তু মই সদায় নিদিওঁ মেগী যিহেতু খোৱাটো ইমান ভাল নহয়, সেইবাবে মই সদায় নিদিওঁ তাইক। কেতিয়াবাহে দিওঁ তাই খাব মন গ'লে, নহ'লে মই নিদিওঁ। তাইও ইমান নিবিচাৰে, তাই জানে মেগীটো বেছি ভাল নহয়, সেইবাবে। মেগী হৈ গ'ল, গেছটো অফ কৰি দিছোঁ। এতিয়া এইখিনি বাকি দিম, ঠাণ্ডা হ'লে তাই খাব আৰু মেগীখিনি। এতিয়া মই ভাবিছোঁ যে মই বাৰাণ্ডাটো চাফা কৰি লওঁ। বহুত দিন হ'ল বাৰাণ্ডা চাফা কৰা নাই। আৰু 2 দিন আগত মই ফুল গছ লগাইছিলোঁ। বাৰাণ্ডাটো অকণ মাটিও হৈ আছে। এইখিনি লাভ বাৰ্ড হয় চৰাইখিনি, আৰু বহুত আছিলে মোৰ চৰাই, এতিয়া নাইকিয়াহে হ'ল, মৰি গ'ল, উৰি গ'ল। সেইবাবে এয়া চাওকচোন বাৰাণ্ডাটো কিমান লেতেৰা হৈ আছে। এইবিলাক নতুন লগাইছোঁ, কালিহে লগাই পেলাই থৈছোঁ। এতিয়ালৈকে মই ঠিক কৰাই নাই, এনেকৈ লগাই পেলাই থৈ দিছোঁ। সেইবাবে এতিয়া ভাবিছোঁ এইখিনি চাফা কৰি লৈ কাপোৰখনো সলাব লাগে। ঈদতে যি পাৰা মই চাফা কৰিলোঁ ধুনীয়াকৈ। চাফা কৰি সাৰিও পেলালোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ সজাই পেলাই থ'ম এইখিনি। আৰু প্লেটখনৰ মোৰ টাব এটা আছিলে, সেইটো মই নমাই পেলাই প্লেটখন মই ধুইও আনিলোঁ। এতিয়া মই সেই টাবটো থৈ দিম। টাবটো মই নিজে ঘৰত বনোৱা হয়, মই ইউটিউবৰ পৰা চাই পেলাই বনাইছিলোঁ এইটো। আৰু এটা বনাইছিলোঁ, মোৰ হাতৰ পৰা পৰি ভাঙি থাকিলে, শুকুৱাই নাছিলে ভালকৈ। আৰু বহুতো টাব বনাইছোঁ মই অৰ্ডাৰ লওঁ টাববিলাক। মই কেতিয়াবা দেখুৱাম আপোনালোকক কেনেকৈ বনাওঁ। এতিয়া মই ধুনীয়াকৈ মচি ল'ম এইখিনি বাৰাণ্ডাটো। বাকী ৰুমখিনি চব মোচা হৈ গ'ল, খালি বাৰাণ্ডাই মচিবলৈ আছিলে আৰু বাহিৰত আকৌ চাফা কৰিবলৈ আছিলে। এইখিনি ফুল গছ হয়, এইখিনি লতা ফুল হয়। এতিয়া মই পানীত দি থৈছোঁ, পানীটো ধুনীয়াকৈ হয় গছজোপা, মাটিতো হয়, পানীটো হয় বহুত ধুনীয়াকৈ। এতিয়া গোটেই বাৰাণ্ডাটো মই মচি ল'ম। আৰু চৰাইৰ মই পিঞ্জৰাটো আগতে চাফা কৰি পেলাই ধুনীয়াকৈ পেপাৰ সলাই দিছোঁ। তাৰপিছত পানী আৰু খানা দি থৈছোঁ। গৰম বেছি যে সেইকাৰণে বাৰাণ্ডাত থৈছোঁ। এতিয়া মই চাৰিওফালে ফেনাইল লৈ পেলাই ফেনাইল ছটিয়াইছোঁ চোতালত। ইমান বিচা হৈছে, বিচাৰ কাৰণে শান্তি নাপাওঁ। সেইবাবে এই টুলখন বাহিৰতে আছিলে, মাজে সময়ে আমি বহোঁ ইয়াত বতাহ মাৰি থাকিলে। এতিয়া এই টুলখন ধুই পেলাই ভাবিলোঁ ভিতৰলৈ লৈ যাওঁ, আকৌ বহিব মন গ'লে ভিতৰৰ পৰা লৈ আহিম, বাহিৰত থাকি লেতেৰাহে হয়। এতিয়া সেইখিনি জেগা মই চাফা কৰি লওঁ। ইয়াতে ঝুলনা এটা আছে বাহিৰত, ছোৱালীজনীয়ে ঝুলে এইখন। এতিয়া তাই সেই ঝুলনাটোত ঝুলে, সেইবাবে মই পকাখিনি ধুনীয়াকৈ চাফা কৰি লওঁ, মাজে মাজে চাফা কৰোঁ। চিৰিকেইটাও ভাবিলোঁ পানী দি পেলাই চাফা কৰি লওঁ, লেতেৰা হৈ থাকিলে বেয়া লাগে ন আগফালৰখিনি, সেইবাবে। এতিয়া গোটেইখিনি মই ভালকৈ পানী মাৰি চাফা কৰি ল'ম।
এই ঝুলনাটো তাই ঝুলে। ভিতৰতো এটা আছিলে বাৰান্দাত, কিন্তু বাৰান্দাটো মই খুলি পেলালোঁ ঈদৰ আগত। বেয়া লাগে ন দেখিবলৈ, সেইবাবে। এতিয়া আৰু বিছাৰ কাৰণে বহিবও নোৱাৰি, ইমান বিছা হৈছে। গোটেইখিনি মই চাফা কৰি লওঁ, আপোনালোকক মই দেখুৱাইছোঁ অকণমান। এয়া ভালো লাগে চাফা হৈ থাকিলে, বতাহ মাৰিলে কেতিয়াবা আহি পেলাই বহিলে ভাল লাগি থাকে। ফুলগছ মই বেছি একো দিয়া নাই বাৰান্দাত, এই অলপমানহে ফুলগছ দিছোঁ। এইখিনি বিছা আহে যে, সেইবাবে বিছা আকৌ ভিতৰলৈ সোমাই আহে ফুলগছবিলাকৰ কাৰণে অকণমানহে দিছোঁ। এতিয়া মই মুখ হাত ধুনীয়াকৈ ধুলোঁ, ধুই পেলাই অকণ ভাবিলোঁ কিবা এটা খাই লওঁ। কৰ্ণফ্লেক্স অকণমান লৈছোঁ খাবলৈ। কৰ্ণফ্লেক্সখিনি মই এতিয়া খাই লওঁ। মই আকৌ ভাল পাওঁ কৰ্ণফ্লেক্স খাই পেলাই। এতিয়া কৰ্ণফ্লেক্সখিনি খাই লওঁ। আৰু হাজবেণ্ডে আজি আনিছিলে লেচুখিনি মই সামৰাই নাই। এতিয়া ভাবিছোঁ লেচুখিনি সামৰি থওঁ। এইখিনি আনিয়ে থাকে লেচু, আৰু মানে ভাল পাওঁ যে মই আৰু ছোৱালীয়ে, সেইকাৰণে সদায় আনিব লেচু। আৰু আমি দুজনীয়ে খাম আৰু মানে ধুনীয়াকৈ, ভাল লাগে কাৰণে। এতিয়া লেচুখিনি ধৰিছোঁ। এইখিনিও কালি অনা লেচু হয়। এইখিনি কালি অনা হয়। এই 5টাহে থাকিলে ইমান গালৰ পৰা। আমি দুজনীয়ে লেচু খুব খাওঁ। আৰু এটা মৌচুমী আছে, থৈ দিছোঁ, ঠুঙাবিলাক থৈ দিছোঁ জাবৰ পেলাবৰ কাৰণে। এতিয়া মই আপোনালোকক এটা ফেচ পেক দেখুৱাম। ফেচ পেকটো গৰমৰ কাৰণে বহুত ভাল হয়। এই ফেচ পেক বেচন, বেছি একো বস্তু নালাগে, বেচন লাগে, গাখীৰ আৰু হালধি অকণমান লাগে, আৰু বেলেগ একো নালাগে। আপোনালোকৰ যদি কেঁচা হালধি আছে তেতিয়া সেই হালধিও দিব পাৰে। মই পেকেটটোৱে দিছোঁ বাৰু। হালধি আপোনালোকে নিজে আন্দাজ অনুযায়ী লৈ ল'ব। মই বেচন, হালধি আৰু গাখীৰ অকণমান দি পেলাই এই ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। গৰমৰ কাৰণে মোক অইলি স্কিনবিলাকত বহুত অইল জমা হৈ যায়। মোৰ অইলি স্কিন হয়, কিন্তু এইটো সকলো ধৰণৰ স্কিনৰ মানুহবিলাকে লগাব পাৰিব, একো হাৰ্ম নকৰে। আৰু পিম্পলছৰ কাৰণেও ভাল, খুব ভাল। গৰমততো এতিয়া সৰু সৰু গুটি উঠে, গুটিবিলাক এইটো লগালে নাইকিয়া হয়। এই মোৰ ছোৱালীজনীৰ ডিঙিত একে কোলা পৰি গৈছে গৰমৰ কাৰণে। এতিয়া ভাবিছোঁ মই তাইৰ ডিঙিত এই পেকটো লগাই দিওঁ। এয়া তেতিয়া সেই কোলাখিনি নাইকিয়া হৈ যাব। ময়ো লগাম, মই মুখত লগাম, যিহেতু তাইক এতিয়া ডিঙিত লগাই দিছোঁ। আৰু সৰু সৰু গুটি উঠিছে, ঘামুচি নহয়, সৰু সৰু আৰু গৰমৰ কাৰণে ঘামি থাকে যে, সেইবাবে মই এতিয়া তাইৰ ডিঙিটো লগাই দিছোঁ। সেই অকণি অকণি গুটি, এইটো আজি লগালে আজি যে ভাল হ'ব নহয়, 2-3 দিনমান লগাব লাগিব। সপ্তাহত 2 দিন লগালেই হ'ল, তেতিয়া মানে আপোনাৰ ৰিজাল্টটো আপোনালোকে পাব। এতিয়া তাইক লগোৱাৰ পিছত ময়ো গোটেই মুখত লগাই ল'ম। সপ্তাহত মই এইটো 2 দিন লগাওঁৱেই গৰম দিনত। বহুত ভাল হয় পেকটো, আৰু মই বহুত ভাল পাওঁ লগাই পেলাই। এইটো লগালে স্কিনটো একদম ক্লিন হৈ যায় আৰু মানে, সেইবাবে। মই তাইক গাত শুকালে 10-15 মিনিট ৰখাৰ পিছত ধুনীয়াকৈ শুকাই যায়। যিটো গৰম দিন পূৰা শুকাই গৈছে। মই তাইক এইটো গা ধুৱাই আনিছোঁ। এয়া চাওকচোন, ডিঙিটো চাফা হৈছে। এদিনত নহয় বাৰু, আৰু টাইম লাগিব চাফা হ'বলৈ। আৰু 2 দিনমান যদি মই লগাওঁ, তাইৰ ডিঙিটো ধুনীয়া চাফা হৈ যাব। আৰু এতিয়া দুপৰীয়া সাজ ৰান্ধিবলৈ আহিছোঁ। মই এতিয়ালৈকে গা ধুৱাই নাই, ৰান্ধি পেলাইহে মই গা ধুম। এয়া মই বনাম আজি শুকান মিছা মাছ, ৰঙালাও দি পেলাই। অলপ শুকান মিছা মাছো লৈছোঁ, আৰু অকণমান বামলা শুকান মাছো লৈছোঁ লগত। এটা পিঁয়াজ লৈছোঁ, ৰঙালাও লৈছোঁ, এটা সৰু আলু এটা দিছোঁ। ৰঙালাওখিনি মই এনেকৈ কাটি লৈছোঁ, আৰু মছলা বেলেগ একো লোৱা নাই। 1 চামুচ হালধি গুড়ি, আধা চামুচ জলকীয়া গুড়ি, নহৰু আৰু নিমখ সোৱাদ অনুযায়ী এইখিনি ল'লোঁ। আৰু পিঁয়াজ এটা লৈছোঁ, তাতো মই নহৰু কেইটামান দিছোঁ। আগত পিঁয়াজখিনি ভাজি ল'লোঁ। এয়া তৰকাৰী হৈ গ'ল।